নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে? নিশ্চয় ভালে চাগে। আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়িছোঁ। অসমৰ খেতিয়কৰ এই আঘোণ মাহত সোণগুটিৰে ভঁৰাল চহকী কৰাৰ সময়, গতিকে পথাৰৰ সকলো দৃশ্য আজি আপোনালোকৰ ওচৰত দেখাবলৈ মই চেষ্টা কৰিম। গতিকে সকলোৱে চাব আৰু যদি ভাল পায় মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ মুহুৰা পথাৰত ধান কেনেদৰে বান্ধে আৰু কেনেদৰে কুঁহিয়াই সেইবোৰ দেখাব চেষ্টা কৰিম। পথাৰ প্ৰায় মুকলি হৈছে, খালি নৰাবোৰ আছে আৰু মাজে মাজে সেইবোৰ দেখিছে। দাৱনীয়ে ধান দাই আছে আৰু মোৰ লগৰ দুজনমান আছে, সিহঁতে কুঁহিয়াই আছে বন্ধা। সকলোবোৰ দেখাব চেষ্টা কৰিম। অসমৰ ৰাইজক সকলোবোৰ দেখাব চেষ্টা কৰিম। চাওক, ইয়াত 24SS নিউজ, সঞ্জীৱ হাজৰিকা। ইয়াত ডাঙৰি কেনেদৰে বান্ধে আৰু বিৰাট কেনেদৰে কুঁহিয়াই সকলো দেখাম। আজি এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত আগবাঢ়িছোঁ। গতিকে বলক সকলোবোৰ চাব, যাতে অসমৰ ডেকাবোৰে গম নাপায় কেনেদৰে বান্ধে ডাঙৰি আৰু কেনেদৰে কুঁহিয়াই। প্ৰায় ডেকাবোৰে গম নাপায়, টাউনত থকাবোৰে গম নাপায়। আজিকালি প্ৰায় গাঁৱৰ ল'ৰাবোৰ নাজানে। গতিকে অকণমান দেখাব চেষ্টা কৰিম। চাওক ৰাইজ, এয়া চাওক, এয়া বান্ধি আছে লগৰ। এইখন ডাঙৰ পথাৰ, মুহুৰা পথাৰ, য'ত আমাৰ এইবাৰ সংঘ মিটিং হৈছিলে, সেইফালে হৈছিলে, সেই আগলৈ হৈছিলে। এইবোৰ দেখাইছোঁ। চাওক, এখন প্ৰকাণ্ড পথাৰ এখন। ৰঙাটো দিলো, হ'ব হ'ব তেলক চান্সটো মই পাইছিলোঁ দেই। এইটো ভাত দিছে, খাম এতিয়া মই। আজি চান্সটো পাইছোঁ আৰু বহুত দিনৰ মূৰত। এয়া ডাঙৰি এটা বান্ধিছে, এইটো ডাঙৰি। তাৰ পৰা মুঠিবোৰ আছে, এইটো ডাঙৰি বান্ধিব আছে। ডাঙৰি বন্ধা দেখাম বাৰু। এইবোৰ ডাঙৰি বান্ধি আছে, দেখিছে ৰাইজে। এইবোৰ মুঠি আছে, এইবোৰ মুঠি দাৱনীয়ে হাতৰ পৰশত দাই মুঠি বন্ধা। এয়া ধানৰ মুঠি। তাৰ পৰা এইয়া ডাঙৰি দেখিছে, ডাঙৰি কি ষ্টাইলত পুহি আছে। সেইপাত বিৰিয়া কয়। তাৰ পৰা এইটো এটা ষ্টাইল আছে, ডাঙৰি বন্ধা, ডাঙৰি কুঁহিয়া এটা ষ্টাইল আছে। ভাজ এটা আছে, এই ভাজত যদি ডাঙৰি কুঁহিয়া হয় কাণখনত দুখ নাপায়। আৰু এয়া দেখিছে, এয়া এথৰ দুথৰকৈ চথৰ দি ডাঙৰিটো বান্ধিছে। দেখিছে কেনেদৰে বান্ধিছে। সেইটো মই থৰ কেনেকুৱা 6টা মুঠিয়ে, এনেকুৱা 6টা মুঠিয়ে এথৰ হয়। সেই এথৰকৈ টোটেল ইয়াত চথৰ পিছত ইয়াত এটা ডাঙৰি হয়। এইটো ডাঙৰি হ'ব, এইটো এথাৰ হ'ব। সেই বিৰিয়া পাতে এনেকৈ খুচি লৈ যাব। বিৰিয়া পাতে কেনেদৰে খুচে সেইটো দেখাম। আৰু পথাৰত টেঙা খোৱাৰ আমেজ বেলেগ। ৰবাব টেঙা নহয় বাৰু, এইটো কাজি নেমু। ৰবাব টেঙা হোৱা হ'লে বেছি ভাল আছিলে। ৰবাব টেঙা খোৱাৰ সুকীয়াই বেলেগ। সেইবোৰ সেই 6টা আঙুলি মূৰত ভৰাই এই আঙুলি মূৰত ভৰাব ন, সেই এথৰ বুলি কয়। সেই এথৰকৈ চথৰ হ'ব। চথৰে এটা ডাঙৰি হয়। ইয়াৰ চথৰ, এইটো নিশ্চয় চথৰ হ'ব লাগে। তাৰপৰা বান্ধিব, একো দেখাই নাই, সূৰ্য পোহৰ। তথাপিও এইফালৰ পৰা দেখাব চেষ্টা কৰিম। চাওক কেনেদৰে বান্ধে। আঁঠু মূৰটো লগাই দিব এতিয়া। এই আঁঠু মূৰটো লগাই দিয়ে। তাৰ পৰা সেইটো দিব লাগিব, হেঁচাটো, এই হেঁচাটো, সেই হেঁচাটোৰ পিছতে এটা ডাঙৰি হয়।
এভাৰ হ'ব আৰু কেনেদৰে খুচি কান্ধত লৈ যায় সেইটো দেখাব চেষ্টা কৰিম চাই থাক 24 হ'ল বিৰিয়া এইটো অসমৰ ৰাইজে চিনি পাব বাৰু কিছুমানে চিনি নাপাব পাৰে এপাত বিৰিয়া কান্ধত লৈ এই ষ্টাইলত যায় আৰু ইয়াত খুচিব এইটো খুচিব এতিয়া মই বুজিব জানো বাৰু মই গাঁৱৰ ল'ৰাহে তথাপিও ইয়াত খুচাই দুটা হাতেৰে এইটো খুচিব বেকাকে খালি পোনকৈ নহয় এইটো এনেকুৱাকৈ নহয় এইটো ষ্টাইল হ'ব বেকা একোৱে দেখা নাই বাৰু বেকা এই বেকা খুচিব তাৰপৰা খুচি কান্ধত লৈ যাব সেয়া আমাৰ ৰবাব টেঙা নাই কাজি নেমু খাব লৈছে ঠিক আছে পৰৱৰ্তী সময়ত আমি দেখাব চেষ্টা কৰিম ডাঙৰি কেনেদৰে গুজে বিৰাট কেনেদৰে গুজি লৈ যায় ঠিক আছে জোৰটো পায় এই ডাঙৰি এই চাট মাৰিব লাগে আৰু অকণ সোমাব লাগিব ন তাৰপিছত এই চাললৈ এইৰকম মাৰিব লাগিব এইৰকম লৈ এইটো ডাঙৰিত মাৰিব লাগিব এইৰকম তাৰপিছত এনেকৈ ধৰি কান্ধত এনেকৈ দিব লাগিব এয়া ব'লক একেলগে যাওঁ এইফালে যাওঁ যাব লাগিব দেই প্ৰথম